নমস্কাৰ বন্ধুসকল, নমস্কাৰ। চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ পৰম্পৰাগত এটি জলপানৰ ৰেচিপিটো হৈছে টিকাপুৰা জলপান। তেন্তে পলম নকৰি আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। আৰু এটি কথা, আমাৰ আজি ৰেচিপিটো চাই আপোনালোকে কেনে পালে জনাব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। বেল আইকনটোও দবাই দিব, তেতিয়া আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব। ধন্যবাদ। এয়া আমি জলপানৰ বাবে বৰা চাউল গোটেই ৰাতি তিয়াই থৈছিলোঁ। ৩-৪ ঘণ্টা তিয়ালেও হয়, কিন্তু মই গোটেই ৰাতি তিয়াই থৈছিলোঁ। হেতা এখন লৈছোঁ আৰু কেৰাহী এটা লাগিব আমাক জলপানখিনি কৰিবলৈ। মই এতিয়া গেছ জ্বলাই ল'ম। গেছ জ্বলাই লৈছোঁ মই, কেৰাহীখন পাতিম। কেৰাহী আমাৰ গৰম হৈছে। এতিয়া মই জুইটো কমাই ল'ম, মধ্যম জুইত বনাব লাগিব আমি জলপান। ভাজি বনাব লাগে। অকণমান চাউল কেৰাহীত দি এনেদৰে ভাজিব লাগিব। লদা বান্ধিলে এনেকৈ হাতাৰে ভাঙি দিব লাগিব। কম জুইত ভাজিব লাগিব, তেতিয়াহে আমাৰ বৰা চাউল সিজিব। বেছি সময় নালাগে, এয়া সিজিছে আমাৰ। ধুনীয়াকৈ কাঢ়ি ল'ম আমি। এনেদৰে আমি গোটেইখিনি বৰা চাউল ভাজি জলপান কৰিম। এতিয়া মই গুড় আৰু গৰু গাখীৰৰ লগত খাম। আপোনালোকে চেনি বা দৈৰ লগতো খাব পাৰে, গৰম গাখীৰৰ লগতো খাব পাৰে। নিজৰ ইচ্ছামতে খাব, তেনেকৈ খাই ভাল পায়।